This video is sponsored by RC Masala. Subscribe SMS Shortline and press the bell icon. পূৰ্বাঞ্চলৰ যোনে নাম উজ্বলাই খাত ভনীৰ ৰাণী মোৰ অসমীয়াই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি সৌজয় কোৱা শুনাচোন সেইদিনা যে পাৰ্কত ফটোবোৰ উঠিছিলোঁ তুমিচোন দিয়াই নাই ফটোবোৰ আছে তোমাক অলপ পিছত দি আছোঁ দিয়া আৰু কিবা খালানে নাই পিছে উঠিছোঁহে কাপোৰ জাপি আছোঁ মানে তুমি কেতিয়া আহিবা অলপ পাছত যাম আৰু দিয়া দিয়া ঠিকে আছে শুনাচোন কোৱা দিয়া না কি লাগে আৰে দিয়া না আৰে বাবা কি লাগে মানে মোৰ ৰিচাৰ্জটো শেষ হৈ গ'ল 499 এটা ভৰাই দিয়া না ৰাখা এতিয়া ফোনটো আৰে মই তোমাক লগ পাই দিমতো পইচাখিনি ঘূৰাই দিম খাম নেকি বে দি আছো দিয়া ভৰাই অ'কে আজিও চাউথ চেনি বেছিকৈ দিলা বাবাৰ কথা ভাবি থাকোঁতে চাহত চেনি দিব পাহৰিয়ে গ'লোঁ সি যাবলৈ ওলালে নেকি ওলালে সি গ'লে ঘৰখন একেবাৰে খালী হৈ যাব তাকেই ভাবি মনটো বেয়া লাগিছে ইমান চিন্তা কৰি থাকিবলগীয়া একো নাই মই পঢ়িবলৈ যাম যুদ্ধলৈ নাযাওঁ হ'ব দেই এতিয়া মাছটোৰ মহাভাৰতখন শেষ হৈ যদি চাহ অলপ খাই লওঁ শুন তাত গৈ ভালকৈ থাকিবি অচিনাকি ঠাই খোৱা লোৱা ভালকৈ কৰিবি ইয়াৰ দৰে তাত গৈ পাতলামি নকৰিবি পাৰিব ই মোৰে ল'ৰা হ'ব তাক এতিয়া জ্ঞান দিব নালাগে সেই সময়ত আপুনি নিজে কি আছিল আজি মই বুলি আপোনাক সেই অৱস্থাৰ পৰা ঘূৰাই নিব পাৰিছোঁ হয় দিয়া কি যে দিন আছিল সেইবোৰ সকলোৰে দৰে মোৰ সৰুৰ পৰা এটা সপোন আছিল সেইটো হ'ল গুৱাহাটীত পঢ়া আৰু HSLC ৰিজাল্টে মোৰ এই সপোনটো পূৰণ কৰাত সহায় কৰিছিল আৰু এনেদৰে ওলাই গ'লোঁ গুৱাহাটীলৈ বুলি আহিলা দেউতা নাই ৰ'বা চাৰিবাৰ মোক দি গৈছে এই পাণ লোৱা এইটো সময়ত কোন তুমি এটা তোৰ ৰুমত সোমাই আহিলা যে মইতো ইয়াতে ভাড়া থাকোঁ পিছে তুমি মই যে এইটো নতুনকৈ আহিছোঁ নতুনকৈ আহিছা নেকি খুৰাই কৈছিল ৰ'বা কোনোবা এজন মানুহ তুমিহে নেকি মই দিওঁ আপোনাৰ নামটো মোৰ নাম ৰক্তিম মৰমতে সকলোৱে ৰকি বুলিয়ে মাতে আৰু ই ৰকি মোৰ ৰুমমেট ল'ৰাটো খুব ভাল ই মোক প্ৰথম দিনাই চাহ বনাই খোৱালে কিন্তু চাহত অলপ চেনি হোৱা নাছিল ঐ কিমান পঢ় অলপ জিএফ আকৌ সোমাই দিয়া কৰ জিএফ কিনাই নেকি আছে কিনি দে জিএফৰে কথা কওঁ অলপ লাইক মই ফাৰ্ষ্ট
ৰাতিৰো থাকে অলেখ ভাষা তোমাক দেখি মোৰ জাগে মায়াবী আশা হেল্ল' কোৱা কি কৰি আছা? কলেজ যাব ওলাইছোঁ ভাত খালা? খালোঁ কিহেৰে খালা? নৰ্মেল মানুহে হাতেৰে খাই মোৰ হাতেৰে খালোঁ হয় নেকি? দিয়া দিয়া ঠিক হ'লে তুমি কলেজ যোৱা। যাব ওলাইছোঁ তুমি ওলালা? অঁ কলেজত লগ পাম ই আজি নাযায় বোলে শুই আছে অঁ দিয়া দিয়া কলেজত লগ পাম কি চাই আছা? সৰু ছোৱালীজনী কিবা এটা ভাল লাগিছে হয় নেকি? যোৱা তেনেহ'লে তুমি তাইৰ লগতে থাকা। চোৱা মই এইবোৰ কথা ক'ব পাৰোঁ কিন্তু মই সদায় তোমাৰ লগতে থাকিম কথা দিছোঁ সেইদিনা গধূলি তাইক মই ফোন কৰি আছিলোঁ কিন্তু তাই ফোনটো ৰিচিভ কৰা নাছিলে মোৰ বহুত খং উঠিছিলে এনেতে ৰখি আহি পালে ঐ মানৱ কি হ'ল এইটো আৰে কি হৈছে ক না কিয় এনেকুৱা কৰি আছ নাই একো নাই তই আৰে সঁচাকৈ একো হোৱা নাই নাই সঁচাই নাই ঠিক আছে আৰে এই হৈছে কি ফোনটো কিয় ৰিচিভ কৰা নাই তোৰ হৈছে কি চাচোন ইমান বাৰ ফোন কৰিছোঁ ফোনটো ৰিচিভে কৰা নাই ইমান কি টেনশ্যন হৈছে আৰে এইবিলাক জীয়কৰ কাজিয়া বাদ দে না আৰে আজি কাজিয়া লাগিছে কালিলৈ ঠিক হৈ যাব ইমান বাৰ ফোন কৰিছোঁ এবাৰতো ফোন ৰিচিভ কৰিব পাৰিম ন বাদ দে আৰু মোৰোতো জীয়াব আছে মই কিবা টেনশ্যন লৈছোঁ দেখিছ মই কিবা টেনশ্যন লৈছোঁ আৰে বাদ দে এইবোৰ কথা এটা চিগাৰেট খাই দে চব পাহৰি যাবি টেনশ্যন ফ্ৰী হৈ যাবি আৰে আনা একো বেয়া নহয় একো ক্ষতি নকৰে এইবিলাকে আনা তই এটা চিগাৰেট খাই দিবি চোৱা আজি মালিকো নাই বাহিৰত খাই দিব মজা আৰু এনেদৰে মই সেইদিনাখনৰ পৰা চিগাৰেট খোৱা আৰম্ভ কৰিলোঁ হেল্ল' কোৱা গুড মৰ্ণিং কি হ'ল আজি ৰাতিপুৱা মনত পৰিলে দেউতাৰ লগত ফুৰিব আহিলোঁ ইফালে দেউতা অলপমান দূৰত গ'ল সেইবাবে তোমাক কল কৰিলোঁ আচ্ছা চাহ খালা? কেতিয়াবাতো উঠিলোঁ চাহটো বনাই খাই দিলোঁ সঁচাইনে? আকৌ ভিডিঅ' কল কৰোঁ ৰ'বা নাই উঠাই নাই ৰ'বা উঠো ৰ'বা জানিছিলোঁৱে দিয়া হ'ব দিয়া নহ'লে তুমি উঠা মই এতিয়া ৰাখোঁ ফোনটো দিয়া নহ'লে বাই বাই দাদা এটা চিগাৰেট দিবচোন আরে তুলো দিব এইফালে মাতি আছে ঐ এটা কাম কৰ তই এইখিনি লৈ ৰুমলৈ যাই থাক মই যাই আছোঁ মোৰ কিবা এটা কাম আছে পলম নকৰিবি অঁ ঠিক আছে মুকু দে না একে মাল দে মুকু দে মই সুধে তই খুলিছে লাইটটো কোনে খুলিব অঁ লাইটটো অফ কৰি দিলোঁ অফ কৰি দিলোঁ দুটাই গেছত বাকিবি আজি ময়ো খাম আবে তই কেতিয়াৰ পৰা মদ খোৱালি বে আমি খামেই
এটা দে চিন্তা নাই Yes. নাই দে আবে সৰু পোৱালি জচত আছে খাব দে না দে দে বাক আৰে আজি তহঁতে আমাক এৰি মাল খাই আছ এইটো কোন দে এইটো নতুন পোৱালি নতুন পোৱালি মজা আজি হাতী মাল আনিছোঁ এচা সৰুবে মজা পাল আপে পুৰা কাম আছে এই বে বাক আহি যা বহি যা পিছে জেকি খবৰ ভাল জেকি ইজ ফাইন ব্ৰ এই ঠিকে আছে ভালে আছা দাদা আপেকটো জলদি বনাওক না এই বনাই আছো ভাই জলদি কৰি দিলি না পিছে মনটো আৰু না কমকে দিনে ও মোৰ কথা নাজানা দি দিয়ে Yes. এই ভাই তই আজি মদ খালি যে কিয় মই এজনী ছোৱালীক বহুত ভাল পাইছিলোঁ তাই মোক এৰি থৈ গুচি গ'ল তাই বোলে এতিয়া বোলে ক'ৰবাৰ মিন্ময় নামৰ ল'ৰা এটাক ভাল পায় এই ভাই এটা কথা কি জানো ছোৱালীয়ে জৰাও লগাই ছোৱালীয়ে ভাঙেও গম পাইছো প্ৰেম কৰে মোৰো যে বনাব মোৰ ন যে বনাবি বাৰটা বজাত কোন নাহিলে মই বৰাটোক মই কেতিয়াবা ন গুলিয়াই দিম কি একো নাই এইবোৰ একো নাই অলপ তুমি বহাচোন তুমি বহাত মোক এই ইফালে যা পোৱালি পঢ়াই পিনে ভাই কি শুনবে এইটো মোৰ লগত থাকে পোৱালি তোমালোকে কি মানে এইবিলাক খাইছিলো খুৱাই দিয়া মই এইবিলাক নাখাওঁ মই এইবিলাক নাখাওঁ খাই দিলে চালিয়া কেনে ভাল লাগে এইখিনি প্ৰথম এনেদৰে দিনবোৰ ভালেই গৈ আছিল সেইদিনা হঠাৎ ৰকীৰ লগবোৰ ৰুমলৈ অহাৰ পিছৰে পৰা মোৰ জীৱনলৈ নামি আহিল আকৌ এটা কলা দিন প্ৰথম দিনাখন চিগাৰেট তাৰ দুদিন পিছত মদ আৰু আজি সি মোৰ জীৱনলৈ লৈ আহিল আটাইতকৈ ভয়ানক বস্তুবিধ ড্ৰাগছ ৰকি কি এইবোৰ তই কেতিয়া আহিলি দৰ্জাখন বন্ধ কৰচোন কোনোবাই দেখাব আবে কি এইবোৰ আবে তোৰ এইবিলাক কথা গম পালে তোৰ নাথাকিলেও এইটো নহয় আবে তই মোক সিদিনা মত কৈছা আৰু এইবোৰ শুন এইবোৰ একো বেয়া বস্তু নহয় অ' আৰে তই শুনচোন এইবোৰ একো বেয়া বস্তু নহয় অ' শুন একো বুজাব নাই শুন মোৰ কথা শুনি ল তাৰপিছত তই নিজে কথাবি খালি কৈছে ৰাতি ৰাতি পঢ় তোৰ কেনেকুৱা লাগে ডেজাৰ্ট টাইপ লাগে এইবিলাক যদি খাই দিয় না নিজৰ ষ্ট্ৰং টাইপ ফিল কৰিবি আৰু ৰাতি বেছিকৈ পঢ়িব পাৰিবি তোৰ এক্সামো ভাল হ'ব চব ভাল হ'ব একো বেয়া বস্তু নহয় এইবোৰ নৰ্মেল বস্তু হয় জাষ্ট এটা পাউডাৰ হয় ফুলি দিব লাগে হৈ গ'ল একো নাই তই এবাৰ খাইছ তাৰপিছত নকৰিবি উঠ না কি হ'ল বে মোক মান লাগিছিল বে আবে মোৰ তাত পইচা নাই আৰু কি সদায় সদায় মই খুৱাই থাকিব লাগে নেকি তোৰ তাত পইচা আছে যদি দে মোৰ তাতো বেছি নাই 500 মানে আছে আৰে দে সেইখিনিকে দে মই বাকীখিনি মিলাই ল'ম দে মই আনি আছোঁ দে মই মুখখন ধুই ল'ম
কিয় কৰি আছা? মই বিজি আছোঁ। তুমি খং কৰিলা যে? কি কৰিলোঁ মই? আৰে মই বিজি আছোঁ, ফোন কাটা। দে তোক আকৌ কি লগা হ'ল? মাল আচলি দিয়ে নাখায়, চাচোন মই হাতবিলাক কেনেকুৱা সুধিব লাগিছে। আৰে মোৰ তাত নাই, মোৰ তাত পইচাও নাই। তোৰ তাত আছে যদি দে মই লৈ আহোঁ। মোৰ তাত নাই, কালি তোক দেখোন দিলোৱে। আবে খালী পইচা কালিৰ মালত গুচি গ'ল, আজি দে মই লৈ আহোঁ। অলপো নাই ভাই, শুন তই এটা কামো কৰ, তোৰ দেউতাৰক খোজ পইচা, দেউতাৰে দি দিব। ঠিক কৈছ মই দেউতাই খুজি আহিলি ইমান দিন ক'ত কি কৰি আছিলি? মই তেতিয়াৰ পৰা ৰখি আছোঁ। জল্দি মাল দে, মাল দে, জল্দি মাল দে। আবে মাল আনিব গৈছিলোঁ, ক'ত কেনেকৈ মেনেজ কৰিব লাগে তই ক'ত বুজিবি? দে না ভাই, জল্দি দে। কিয়? তই থাক, মই অকণ বাহিৰৰ পৰা আহোঁ। ফোনটো আৰু কিয় উঠোৱা নাই? হেল্ল', আৰে ইমান ডিষ্টাৰ্ব কিয় দি আছা? মই বিজি আছোঁ বুলি কৈছোঁ নাই তোমাক? আৰে ইমান বাৰ ফোন কৰিছোঁ তোমাক, ফোনটো উঠোৱা নাই কিয়? মই বিজি আছোঁ। বাহ, তুমি ইমানেই বিজি নে? কালিও বিজি আছিলা আৰু আজিও? মই বিজি, মই কালিও আছিলোঁ, আজিও আছোঁ আৰু সদায় থাকিম। তোমাৰ কিবা প্ৰব্লেম? হেল্ল', হেল্ল', হয় মিষ্টাৰ উজিৰ হয় এইটো? হয় হয়, কোনে কৈছে? মই আপোনাৰ ল'ৰাৰ কলেজৰ পৰা প্ৰিন্সিপালে ক'লোঁ। হয় হয় ছাৰ, কওকচোন। হয়, সি ল'ৰাটো একদম বেয়া হৈ গৈছে। সিয়াক মানে আমি কলেজত ড্ৰাগছ খাই থাকোঁতে ধৰাত পৰিল সি। নাই ছাৰ, আপোনাৰ ভুল হৈছে। সি তেনেকুৱা ল'ৰা নহয় ছাৰ। নহয় আপোনাৰ মানে সি মানে বহুত বেয়া হৈছে ল'ৰাটো। তাক বহুতে বেছি অভদ্ৰামি কৰিছে, বেলেগৰ লগতো অভদ্ৰামি কৰে সি। ছাৰ, মই ইমান সৰুৰ পৰাই সি ডাঙৰ হ'ল, মই তেনেকুৱা সিক আজিলৈকে পোৱা নাই। আপোনাৰ নিশ্চয় ভুল হৈছে, আপুনি চাব ছাৰ ভালকৈ। হয়তো আপুনি বেলেগৰ কথা কৈছে নেকি? নহয় আপুনি সিয়ে হয়, তাৰ নামটো মানস নহয় জানো? হয় হয়, সিয়ে হয়। সি মানে ড্ৰাগছ খাই থাকোঁতে আগতে ৱাৰ্ণো কৰিছোঁ তাক। আপুনি জানেনে তাৰ যে দুটা সময়ত বেগ আছে? নাজানো ছাৰ, মই গম পোৱা নাই তেনেকুৱা। মোৰ আগততো ভাল বুলিয়ে কৈ আছে। হয়, আপোনাক সি মিছা কথা কৈছে।
সি এতিয়া একদম বহুত বেয়া হৈ গৈছে বহুত বেয়া হৈ গৈছে তাক ওৱান কৰিছিলোঁ কিন্তু সি নামানিলে সি তাৰ খাই ধাৰ কৰিছে এতিয়া আমি তাক কলেজৰ পৰা ৰেষ্টিকেট কৰাৰ সিদ্ধান্ত লৈছোঁ নাই নাই তেনেকুৱা নকৰিব ছাৰ মাফ কৰি দিয়ক ছাৰ মই বুজাম মই লগ পালে মই বুজি দিম তাক আমি মাফ আগতে বুজাইছিলোঁ কিন্তু সি নুবুজিলে আকৌ একচেপ্ট কৰিছে গতিকে তাক আমি ৰেষ্টিকেট কৰিছোঁ কলেজৰ পৰা তুমি দিয়া তুমি জলদি দিয়া মোক টকা লাগে দেউতা তুমি দিয়া তুমি হঠাৎ তোমালৈ আহিলা যে কিয় আহিব নোৱাৰে নেকি তুমি এটা কথা কোৱাচোন তোমাৰ আচলতে হৈছে কি তুমি কিয় এনেকুৱা বিহেভ কৰি আছা মোৰ একো হোৱা নাই তুমি মাত্ৰ বিয়া পৰা যোৱা নাযা তুমি আজি মোক ক'বই লাগিব তোমাৰ আচলতে হৈছে কি আৰে কি কৰিলো মই কি কৈছা তুমি একো কৰা নাই এইদিনৰ পৰা না তুমি মোৰ ফোন উঠাইছা না তুমি মোৰ ভালকৈ কথা পাতিছা মাত্ৰ এটা কথা কোৱা তুমি বিজি আৰে কিহত বিজি তুমি এনেকে মই ভালকৈ অত বিজি নহয় তুমি ইয়াৰ পৰা যোৱা নাযা আরে তুমি মোক ক'বই লাগিব তুমি কিহত বিজি এইবোৰ কি এইবোৰে কৰা তুমি এবাৰ চোৱা ও তাৰমানে তুমি এইবোৰ বিজি এইবোৰৰ কাৰণে তুমি মোক টাইম নিদিয়া মোক কৈ ৰিচিভ নকৰা তুমি তো আমাৰ ৰুমত এইবোৰে কৈ থাকা এইবোৰ আজি আরে তুমি কি কৰিলা তুমি কিমান দাম এইবোৰৰ যোৱা কৰা আজি তুমি ফোনত হাত উঠালা আজি এইবোৰৰ বাবে তুমি মূৰত এনেকুৱা কৰিলা তুমি যে মোক দিছিলা প্ৰতিশ্ৰুতিবোৰ মোৰ লগত থাকিম বুলি সেইবোৰ কি মিছা আছিল মিছা আছিল তুমি কি মোৰ বাবে আগৰ দৰে হ'ব নোৱাৰা নোৱাৰো হ'ব আৰু শুনা আমাৰ য'ত যি আছিল আজিৰ পৰা সকলোবোৰ হে এতিয়া বলা তুমি মোক এনেকুৱা কৰিব নোৱাৰা हेलो हाय जेम्स हेलो কি হৈছে আপুনি ভালকৈ কওকচোন হাৰ্ট এটেক মনে যদি তোকে চকুলো নিচুকাই দিবানে ও দেউতা সপোনে যদি হেৰাই ঠিকনা বিচাৰি দিবানে ও দেউতা শোকত যদি বিষাই বুকু তুমিও কান্দিবানে দেউতা জীৱন যদি হয় ভাগৰুৱা লাগাত তই ৰাতিপুৱাৰ পৰা পঢ়ি আছে একো নাপাহৰি এই চাহ বিস্কুটটো খাই দেউতা খোজা খোজা তুমি আৰু এনেদৰেই এদিন মই মোৰ সকলো হেৰাই পেলাইছিলোঁ আৰু মোৰ এটাই শেষ আস্থা আছিল যাৰ বাবে আজি মই পুনৰ এই অৱস্থালৈ ঘূৰি আহিব পাৰিছোঁ শুনিলি নহয় দেউতাৰ সকলোবোৰ কথা দেউতাৰ জীৱনত বহুত কিবা কিবি হেৰুৱাইছে তই তাতকৈ ভাল সংগ ল'বি বেয়া পথত নাযাবি আৰু উৎভণ্ডালি নকৰিবি তাতে দেউতাৰ দৰে তই একো হেৰুৱাব লগা নহয় মা মই তোমালোকক কথা দিছোঁ মই এইবোৰ বেয়া পথত নাযাওঁ আৰু এজন সৎ নাগৰিক হৈ দেখুৱাম এতিয়া বল ভিতৰত তুই যাবৰ সময় হৈছে ব'লা মা দেউতা আৰু তোমাৰ মাজততো ইমানখিনি হৈ গৈছিল কিন্তু তাৰ পাছতো তোমালোক কেনেকৈ একলগ হ'লা আৰে এইবোৰ বহুত কথা দেউতাৰাক কেনেকৈ ভাল পথত আনিছোঁ সেইটো অকল মইহে জানো পাছত কেতিয়াবা কম দে ভিডিঅ'টি ভালদৰে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টি লাইক কমেণ্ট আৰু যিমান পাৰে শ্বেয়াৰ কৰক আৰু আমাৰ নতুন নতুন ভাল ভাল ভিডিঅ' আহি আছে চ' চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰি লওক আৰু আমি ভিডিঅ'ত যিবিলাক দেখুৱাইছোঁ ড্ৰাগছ হওক বা মদে হওক বা চিগাৰেটেই হওক ড্ৰাগছটো আমি আটাৰে কৰিছোঁ আৰু চিগাৰেটটো কাগজেৰে বনাইছোঁ আমি সম্পূৰ্ণ বিৰোধিতা কৰোঁ টিম এছ এফ ইয়াত আৰু আমাৰ
আমাৰ এটা লগৰ ল'ৰা বিকাশ দাস বুলি কয় বিকাশ দাস অফিচিয়েল চেনেল এটা আছে ডেন্স কৰে ভাল ডেন্স কৰে চ' লিংক এটা ডেছক্ৰিপশ্যনত লিংক আছে আপোনালোকে চাওক আৰু আমাৰ ইনষ্টাগ্ৰাম আইডি আছে ফ'ল' কৰিব পাৰে ইয়াৰ ইনষ্টাগ্ৰাম